নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো এষ্ট্ৰ অসমৰ এই বিশেষ জ্যোতিষীয় ভিডিঅ'টোলৈ আজি আপোনালোকৰ ওচৰত মই আলোচনা কৰিব ওলাইছো কুণ্ডলীত বৃহস্পতি দুৰ্বল হলে তাৰ প্ৰভাৱ আৰু পাঁচটা ফলদায়ী উপায়বোৰ বহু মানুহে বহু ক্ষেত্ৰত কেতিয়াবা বাধাৰ সন্মুখীন হয় বা কেতিয়াবা আপোনাৰ নিজৰ কামতে বিলম্ব হয় টকা থাকিলেও আপুনি সঞ্চয় কৰিব নোৱাৰে বা সেই টকাবোৰ অতি সোনকালে খৰচো হয় বহুতো বাধা আহে মনত অশান্তিৰ সৃষ্টি হয় বা বিবাহযোগ্য বয়স হলো আপোনালোকৰ পাত্ৰ বা পাত্ৰীৰ অভাৱ ঘটে বা সময়মতে বিয়া হ'ব নোৱাৰা হয় গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে জানেনে ইয়াৰ বিশেষ প্ৰভাৱ আছে বৃহস্পতি গ্ৰহৰ ওপৰত যদি আপোনাৰ জন্মকুণ্ডলীত বৃহস্পতিৰ প্ৰভাৱ থাকে বা যদি ডাউন হৈ থাকে বৃহস্পতি তেনেহলে এইবোৰ ক্ষেত্ৰত আপোনালোকে কেতিয়াও উন্নতি কৰিব নোৱাৰে যদি বৃহস্পতি দুৰ্বল হয় তেনেহলে কোনো কাৰণতে আপোনালোকে আগবাঢ়িব নোৱাৰে আপোনালোকে লক্ষ্য পূৰণ কৰিবলৈ যাওঁতে আপোনালোকৰ বিভিন্ন ধৰণৰ বাধা থাকে বা আপুনি মনত যি লক্ষ্য বান্ধি লয় সেই লক্ষ্যত উপনীত হ'বলৈ আপোনাৰ বহু ধৰণৰ কষ্টৰ সন্মুখীন কৰিব লগা হয় গতিকে এইবোৰৰ মূলতে গ্ৰহ হৈছে বৃহস্পতি গতিকে বৃহস্পতি আপোনাৰ দুৰ্বল নে শক্তিশালী তাৰ বিষয়ে জানিবলৈ হলে আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে বহুখিনি জানিবলৈ সক্ষম হ'ব গতিকে বৃহস্পতি যদি দুৰ্বল হয় কেনে ধৰণৰ প্ৰভাৱ থাকে বা কি সমস্যাই দেখা দিয়ে সেইবোৰ আজি জানিবলৈ সক্ষম হ'ব গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ বৃহস্পতি দুৰ্বল হলে কি হয় তাৰ ফলদায়ী যিবোৰ উপায় আছে পাঁচটা সেই পাঁচটাৰ ফলদায়ী উপায়বোৰো আপোনালোকে জানিবলৈ সক্ষম হ'ব বৃহস্পতি গ্ৰহ হৈছে জ্ঞান ধৰ্ম ধন বিবাহ সন্তান আৰু সৌভাগ্যৰ প্ৰতীক গ্ৰহ ই যদি আপোনাৰ জন্মকুণ্ডলীৰ শুভস্থানত থাকে তেনেহলে আপুনি উন্নতি কৰিব আপোনাৰ সিদ্ধান্তবোৰো সঠিক হ'ব ধনৰ স্থিতিও আপোনাৰ ভাল হৈ থাকিব কিন্তু যদি বৃহস্পতি দুৰ্বল হয় তেনেহলে আপোনাৰ জীৱন যেন অন্ধকাৰপূৰ্ণ হৈ পৰিব আপুনি যদি জানিব বিচাৰে আপোনাৰ বৃহস্পতি দুৰ্বল নে শক্তিশালী এই ভিডিঅ'টো আপোনাৰ বাবে বৃহস্পতি দুৰ্বল হলে কিমান ধৰণৰ সমস্যাৰ সন্মুখীন হওঁ এইবোৰ লক্ষণ মনত ৰাখিব বিয়া দেৰি হয় ভাল সম্বন্ধবোৰ নাহে কৰ্মক্ষেত্ৰত সঠিক সিদ্ধান্ত ল'ব নোৱাৰা অৱস্থাত থাকে গুৰু বা শিক্ষকৰ লগত আপোনাৰ মনোমালিন্য বৃদ্ধি পায় পঢ়া শুনাত মনোযোগ নাহে জ্ঞান স্থায়ী নহয় সন্তানৰ ক্ষেত্ৰত বিলম্ব হয় বা অসন্তুষ্টিৰ সৃষ্টি হয় লিভাৰ গেছ পেটৰ সমস্যা আদি বৃদ্ধি পায় হীনমন্যতাত ভোগে হতাশা বাঢ়ে আৰু ঈশ্বৰৰ প্ৰতি বিশ্বাস কমি আহে যদি এইবোৰ লক্ষণ আপোনাৰ মাজত দেখা পায় বা আপুনি উপলব্ধি কৰে তেনেহলে জানিব যে আপোনাৰ বৃহস্পতি গ্ৰহ দুৰ্বল হৈ পৰিছে গতিকে আপুনি সোনকালে আপোনাৰ বৃহস্পতি গ্ৰহ ভাল কৰিবলৈ হলে বহু ধৰণৰ উপায় কৰিবলৈ প্ৰয়োজনীয়তা থাকিব গতিকে এতিয়া আমি বৃহস্পতি গ্ৰহ কেনেদৰে আমি ভাল কৰিম তাৰ প্ৰতি আমি কিছুমান উপায় জানি লওঁ হওক বৃহস্পতিবাৰে পীত বস্ত্ৰ দান কৰক অৰ্থাৎ হালধীয়া বস্ত্ৰ দান কৰক সেই দিনটোত আপুনি নিৰামিষ আহাৰ গ্ৰহণ কৰক তেতিয়া আপোনাৰ বৃহস্পতি গ্ৰহ সন্তুষ্ট হ'ব দান হিচাপে আপুনি বেচন দান দিব পাৰে হালধি দান দিব পাৰে তাৰপিছত হালধীয়া কাপোৰ দান দিব পাৰে আৰু মন্ত্ৰ হৈছে বৃহস্পতিবাৰে আপোনালোকে জপ কৰাৰ ওং গ্ৰাং গ্ৰিং গ্ৰং সহ বৃহস্পতিয়ে নমঃ এইটো জপ কৰিলে বৃহস্পতি গ্ৰহ আপোনাৰ লাহে লাহে উন্নতি বা শক্তিশালী হৈ আহিব দ্বিতীয় উপায়টো হৈছে আমাৰ বৃহস্পতি গ্ৰহৰ বাবে কলগছ আৰু তুলসী গছ হ'ল পবিত্ৰতাৰ প্ৰতীক যদি আপোনাৰ ঘৰত কলগছ ৰোপণ কৰিব আৰু তুলসী গছ ৰোপণ কৰিবলৈ যত্ন কৰে তেনেহলে বৃহস্পতি আপোনাৰ উজ্জ্বল হৈ উঠিব এই গছবোৰৰ প্ৰতি ভক্তি প্ৰতিদিনে পানী দীপ দিলে আপোনাৰ যিবোৰ নেতিবাচক প্ৰভাৱ আছে বা শক্তি আছে সেইবোৰ আঁতৰি যায় আৰু আপোনাৰ বৃহস্পতি গ্ৰহ ভাল হ'ব 3 নম্বৰ উপায়টো হৈছে ৰত্ন ধাৰণ কৰক যদি বৃহস্পতি আপোনাৰ জন্মকুণ্ডলীত অতি দুৰ্বল হৈছে আপোনাৰ উপৰোক্ত যিবোৰ লক্ষণবোৰ কোৱা হৈছে যদি আপুনি অনুভৱ কৰিছে তেনেহলে আপুনি ৰত্নৰ সহায় ল'ব পাৰে বৃহস্পতি গ্ৰহৰ মূল ৰত্ন হৈছে পোখৰাজ ৰত্ন যদি আপুনি ধাৰণ কৰে তেনেহলে আপোনাৰ বৃহস্পতি দিনক দিনে ভাল হৈ আহিব আৰু ইয়াৰ বিকল্প হিচাপে যিহেতু পোখৰাজ ৰত্ন
অতি দামী ৰত্ন হয় তথাপি আপুনি যদি বিকল্প হিচাপে ল'ব বিচাৰে তেনেহ'লে আপুনি চেট্ৰিন ক্ৰাইষ্টেল ব্ৰেচলেটো ধাৰণ কৰিব পাৰে ইয়াৰ দ্বাৰা আপোনাৰ বৃহস্পতি গ্ৰহ উন্নতি দেখা পাব ধাৰণ কৰাৰ সময় হ'ব বৃহস্পতিবাৰে সূৰ্যোদয়ৰ 1 ঘণ্টাৰ ভিতৰত তৰ্জনী আঙুলিত পুখৰাজ ধাৰণ কৰিব পাৰে আৰু সোঁ হাতত আপোনালোকে চেট্ৰিন ব্ৰেচলেট ধাৰণ কৰিব পাৰে চতুৰ্থ উপায়টো হৈছে শিক্ষক বা গুৰুক সেৱা কৰা জীৱনত যি ব্যক্তিয়ে শিক্ষকক সন্মান নিদিয়ে বৃহস্পতিয়ে তাৰ ওপৰতে ৰুদ্ধ হয় গতিকে শিক্ষকসকলক বয়োজ্যেষ্ঠসকলক সন্মান কৰক আৰু তেওঁলোকক কিতাপ দান দিয়ক বা বস্ত্ৰ দান কৰক এনে কৰিলে আপোনালোকৰ গুৰুৰ পজিশ্যন ভাললৈ আহিব আৰু গোপনে গুৰু দক্ষিণা দিলে বহু কুদৃষ্টিও আঁতৰি যায় গতিকে যিমান পাৰে আপোনালোকে এইবোৰ কৰিবলৈ যত্ন কৰিব কাৰণ গুৰুৰ আশীৰ্বাদ মানে বৃহস্পতি আপোনাৰ উজ্জ্বল পঞ্চম উপায়টো হৈছে দৈনিক বৃহস্পতি মন্ত্ৰ আৰু ধ্যান কৰাটো এই 5টা ৰেমেডিৰ কথা মই কৈছোঁ যদি 4টা ৰেমেডি আপোনালোকে কৰিবলৈ অসুবিধা পায় তেনেহ'লে এই সাধাৰণ উপায়টো আপুনি কৰিব পাৰে যেটো হৈছে বৃহস্পতি মন্ত্ৰ আৰু ধ্যান বৃহস্পতি শক্তিশালী মানে আপোনাৰ জীৱনৰ লক্ষ্য উন্নত হোৱা সঠিক দিশা পোৱা আৰু আত্মবিশ্বাস বৃদ্ধি পোৱা গতিকে প্ৰতি পুৱা ওং বৃহস্পতিয়ে নম 21 বাৰ জপ কৰিব আৰু লগতে হালধীয়া বস্ত্ৰত নিজৰ নাম লিখক বা হালধীয়া কাগজত নিজৰ নাম লিখিবলৈ সদায় চেষ্টা কৰক আৰু লক্ষ্মী নাৰায়ণ গৰুৰ সেৱা কৰক আৰু ফুল ধূপেৰে হালধিৰে ঘৰৰ পূজাস্থান শুদ্ধ কৰক ইয়াৰ ফলত আপোনাৰ বৃহস্পতি সন্তুষ্ট হ'ব আৰু এই সাধাৰণ উপায়েৰে আপোনালোকৰ জীৱনত উন্নতি আনিবলৈ সক্ষম হ'ব গতিকে আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব আৰু যি সমস্যাই আছিলে আপোনাৰ আজিৰ পৰা বৃহস্পতিক আপুনি সন্মান প্ৰদৰ্শন কৰক বা বৃহস্পতিৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ পালন কৰি চলক বৃহস্পতিবাৰে যিমান পাৰে হালধীয়া বস্ত্ৰ পৰিধান কৰিব তুলসী বা কলপুলি ৰুব আৰু উপবাসে বা সেই দিনটোত নিৰামিষ আহাৰ গ্ৰহণ কৰিব দেখিব যে আপুনি দিনক দিনে আপোনাৰ যিবোৰ দিশত বেয়া আছিলে বা আপোনাৰ যিবোৰ ঠাই বেয়া আছিলে সেইবোৰ উন্নতিৰ ফালে গুচি গৈছে আৰু আপোনাৰ জীৱনত এনে পৰিৱৰ্তন আহিব আপুনি বিশ্বাসো কৰিব নোৱাৰিব গতিকে ধৈৰ্যৰে আৰু ভক্তিৰে এইবোৰ উপায় আপুনি আৰম্ভ কৰক দেখিব যে আপোনাৰ জীৱনত উন্নতি দেখা পাইছে ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্টত ওং লক্ষ্মী নাৰায়ণী নম বুলি লিখিব আৰু চেনেলত যদি নতুন হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ